हेलो बंधुসকল জেছ ব্লগত আপোনালোকক স্বাগতম আৰু আজি আমি এটা ঠাইত আপোনালোকে চাই থাকিব আৰু লাইক আৰু সাবস্ক্রাইব কৰি দিব তো আমি যাবলৈ ওলাইছো সেইটো আমাৰ আঙ্কেল দেখিছা সেইটো গাইজ ফাইনেলি আমি আহি পালোঁ আমি দেখুৱাইছোঁ আপোনালোকক এই আমাৰ বিদ্যাপুৰ অঞ্চলৰ যিটো ৰাজবাৰী ৰজাৰ গেট এইটো হ'ল ৰজাৰ গেট চাইছে নহয় আপোনালোকে তো মই যাই আছোঁ আপোনালোকক তো নাজাৰটো চাওক কিমান ধুনীয়া পৰিৱেশ কিমান ধুনীয়া ঘৰ যে এইটো ইমান দিন হ'ল এতিয়াও মানে ভালে আছে ৰজাৰ ঘৰ হয় আৰু ভাল লাগিছে পৰিৱেশটো চাই আপোনালোকে যদি ভাল পাইছে তো লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশ্যন বেলটো অন কৰি দিব তো গাইজ আমি এতিয়া চাহ বাগিচাৰ ভিতৰত সোমাম তো আপোনালোকে চাই থাকক অলপ ৰাস্তাটো বেয়া One second, camera di আপোনাক দি দেখাই আছো আহা কি সুন্দৰ এতিয়া আমি ঘৰলৈ যাওঁ আমি আহি পাইছোঁ ঘৰত তো বেছি ব্লগ কৰা নাই কাৰণ সন্ধিয়াৰ আগে গৈছিলোঁ তো বেছি সময় পোৱা নাই যাৰ কাৰণে অলপ সৰু সৰু শ্বৰ্ট ক্লিপছবোৰ লৈছোঁ তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব আৰু নটিফিকেশ্যন বেলটো অন কৰি দিব যাতে আমি নেক্সট ভিডিঅ' বনালে আপোনাৰ তাতে সোনকালে যাই পায় তো এইখিনি কৈ মোৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ তো বাই বাই গাইজ